ৰাইজসকল ঠাণ্ডা কেনে পৰিছে বাপৰে বাপ কি ঠাণ্ডা পৰিছে আজি দুদিনমানৰ পৰা জুই নোপোৱাকৈ নোৱাৰোঁ আৰু প্ৰথমতে মোৰ ফালৰ পৰা মোৰ পৰিয়াল ফালৰ পৰা আপোনালোক সকলোকে হেপী নিউ ইয়াৰ জনাইছোঁ। এই বছৰটো যাতে ভালে কুশলে যায় সকলোৰে বাবে আৰু আপোনালোকে সদায় ভালে কুশলে থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তথাপিতো ঠাণ্ডা হ'লেওতো খাবই লাগিব আৰু মানুহজনে আনিলে মাছ, এয়া মাছখিনি ধুই মেলি ল'লোঁ। ধুই লৈ এইবিলাক জলকীয়া ঘৰৰ পৰা আনিছিলোঁ, দেউতাই দি পঠাইছে, আমি নাছিলোঁ। আৰু এই বছৰৰ 2026 চনৰ প্ৰথমটো ভিডিঅ' ৰেচিপি দিছোঁ আৰু আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। এয়া মাছখিনি নিমখ হালধি মই সানি ল'লোঁ আৰু কেৰাহীখন উঠাই দিছোঁ, দি তাত মই তেলখিনি দি দিছোঁ আৰু গৰম হ'ব দিছোঁ আৰু মাছখিনি এতিয়া ধুনীয়াকৈ ভাজিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি মই আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা কৰিব আৰু মাজে মাজে এনেকৈ মানে ৰেচিপি বহুত দিন হ'ল বনোৱা নাই, বহুত আলহী আছিল, মানুহজনৰ শৈশৱৰ বন্ধু পৰিয়াল গোটেই দুটা ফেমিলি আহিছিল, একদম ঘৰ হুলস্থুল তেনেকুৱাকৈ ভিডিঅ' দিছোঁ, যদিও শ্বৰ্ট ভিডিঅ' লং ভিডিঅ' দিয়া হোৱা নাই। সেয়া আজি এইটো ভিডিঅ' ঠাণ্ডা হ'লেও মই বনাইছোঁ। এয়া মই মাছখিনি ভাজা হোৱাৰ পিছত এয়া পিঁয়াজ পাঁচফোৰণ জলকীয়া দি ফুলকবি আৰু আলুখিনি ধুনীয়াকৈ কাটি মেলি লৈ এতিয়া মই কেৰাহীত বহাই দিছোঁ আৰু এইখিনিও মই ভাজিম ভাল কৰি। এয়া নিমখ হালধি দিলোঁ, তাত এটা বিলাহী কাটি দিছোঁ আৰু দুটা মই কেঁচা জলকীয়া গোটা দিছোঁ। আনফালে মই ভাতৰ কুকাৰটো দি দিছোঁ, পাতি দিছোঁ উঠাই আৰু এয়া আদা ৰহুন অকণমান খুন্দনাত পিচি থেতেলিয়াই লৈ এইখিনিও দি দিছোঁ। এতিয়া কিন্তু মই কেমেৰামেন, মোৰ মানুহজনে বনাই আছে। তেওঁ মানে ঠাণ্ডাত দেখা পাই পেলাই তেওঁ আহিছে লাহে কৰি মোৰ ওচৰত বনাবলৈ আৰু সেয়েহে তেওঁ বনাব ধৰিছে আৰু মই মানে এইখিনি কৰি আছোঁ, কেমেৰা কৰি আছোঁ, তেওঁ কেমেৰা কৰিব নাজানে। আৰু এয়া আঞ্জাত পানী দিলোঁ ভাজি বহুতখিনি সময় ভাজিলোঁ আৰু এয়া ভাজি আঞ্জাত পানী দিলোঁ। আঞ্জাৰ কালাৰ একদম কিমান ধুনীয়া হৈছে চাওকচোন, বহুত ধুনীয়া হৈছে আঞ্জাৰ কালাৰটো। আৰু এয়া মই মাছখিনি গোটেইখিনি দি দিলোঁ এতিয়া আৰু অকণমান সময় মাছৰ আঞ্জাখন উতাল এটা খুৱাই পেলাই আঞ্জা হৈয়ে যাব। আৰু এয়া মানুহজনক কৈছোঁ ভিডিঅ' এটা কৰি দিয়ক, তেওঁ কৈছে মই ভিডিঅ' কৰিব নাজানো, সেয়েহে মই দেখুৱাই দিছোঁ। আৰু এয়া শেষত মই ধনিয়াখিনি কাটি দিছোঁ, আঞ্জা ৰেডি। আৰু আনফালে মই বেঙেনা কাটি লৈছোঁ, এইখিনি আজি নেদেখুৱালোঁ, বেলেগ দিনা দেখুৱাম। ইয়াৰে বেঙেনা আৰু ইয়াতে বেঙেনাটোৰ নাম বেলেগ, গতিকে মই বেলেগ দিনা আন এটা ৰেচিপিত মই বেঙেনাৰ ভিডিঅ' দেখাম। যিটি বেঙেনা নহয়, স্পেচিয়েল বেঙেনা। আৰু এয়া মই ভাত সাজিছোঁ আজি আৰু আঞ্জাখন যে ঠাণ্ডাৰ দিন বুলি ধনিয়া দিলোঁ, এইখিনি দি মছলা মানে আদা ৰহুন আৰু জিৰা, ইমান টেষ্ট হৈছে আৰু আপোনালোকেও চাবচোন ট্ৰাই কৰি। আৰু আজিলৈ আহিছোঁ, বাই বাই।